তোমাৰ স্মৃতিত কবি আদিশ্ৰী, আবৃত্তি আৰু সংগীত ব্যৱস্থাপনা অনুপম দেউৰী। মই নাজানো কিমান দিনৰ পৰা কিমান ৰাতিলৈ আত্মাৰ সতে সহবাস কৰিব পাৰি চাহ হেৰুৱাৰ আগলৈকে। তোমাৰ স্মৃতিত মই সহজ হ'ব পৰা নাই। তুমি নোহোৱা হোৱাৰ পৰা বহু অচিনাকি মানুহৰ সতে চিনাকি হোৱাৰ পিছতো তুমি কলৈ গলা সেয়া নাজানো। কিহৰ বিয়াহে তোমাক টানি নিলে এটা আউল লগা ৰাতিৰ বুকু ফালি। মই তোমাক চিনি পোৱাৰ আগলৈকে তোমাৰ কোনো ঠিকনা নাছিল মোৰ পৃথিৱীত। তোমাৰ অৱস্থানত মই তোমাৰ খোজবোৰ জুখিছিলোঁ। তুমি কৈছিলা চাকি এগছ জ্বলাবলৈ, সন্ধিয়া একোটাক দাপোনৰ আগত দেখুৱাবলৈ। এতিয়া মই মৰিহালি খান্দিলেও তোমাক বিচাৰি নাপাওঁ। তুমিতো নাজানা তোমাৰ বাবে কোনোবাই ক'ৰবাত বাট চাই থাকিব পাৰে বুলি। নামি অহা এন্ধাৰখিনিলৈ চাই নীৰৱে চকুলো মচিব পাৰি, নাইবা শুকান সৰাপাতৰ শব্দত কাৰোবাক সুধিব পাৰি তোমাক চাবলৈ, তোমাৰ এষাৰ মাত শুনিবলৈ। ইমান দিনে পুৰণি হ'ব পাৰে বহুতৰ বাবে তোমাৰ ঠিকনা, যিদৰে বাটৰ দাঁতিত শুৱে আজিও মানুহ, যিদৰে লঠঙা হয় গছ। মই নুসুধো সিহঁতক পাহৰি নোযোৱাৰ কথা, কাৰণ মই আজি বহু দিনৰ পৰা নিজকে পাহৰি আছো। এটাই কামনা কৰোঁ তুমি আকৌ জন্ম লোৱা, কাৰোবাৰ মৰমৰ উপহাৰ হৈ, কাৰোবাৰ দুবাহুৰ নিৰ্জনতা গুচাই এটা নক্ষত্ৰৰ সংগীত হৈ, যি ইচ্ছাৰে ঘূৰাই আনিব পাৰি তেনে এটি ঋতু হৈ।